জীৱশ্ৰেষ্ঠ মানৱ হয় বন্ধুসকল। পৃথিৱীত যিমানবোৰ প্ৰাণী আছে, যিমানবোৰ জীৱ আছে, সকলোতকৈ শ্ৰেষ্ঠ জীৱ হ'ল মানৱ। বন্ধুসকল, মানুহ অকল সমগ্ৰ পৃথিৱীতে নহয়, এতিয়া বিশ্বব্ৰহ্মাণ্ডত আধিপত্য কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত তাৰে কিছুমান কথা আমি আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, মই মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি মহাকাশৰ কিছু কথা আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, নাছা হয় বন্ধুসকল, নাছা হ'ল মাৰ্কিন মহাকাশ গৱেষণা সংস্থা। মংগল গ্ৰহৰ বুকুত যন্ত্ৰমানৱে পোনপ্ৰথমবাৰ খোজ পেলাই 2008 চনৰ 1 জুন তাৰিখ। বন্ধুসকল, চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীৰ আলোকচিত্ৰ পোনপ্ৰথমবাৰ গ্ৰহণ কৰা হৈছিলে 1964 চনৰ 23 আগষ্ট তাৰিখে। মাৰ্কিন মহাকাশযান ভয়েজাৰে নেপচন অতিক্ৰম কৰিছিলে 1989 চনৰ 24 আগষ্ট তাৰিখে। বন্ধুসকল, 2014 চনত একেবাৰতে মহাকাশলৈ 37টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰি বিশ্বৰ অভিলেখ সৃষ্টি কৰিছিলে ৰাছিয়াই। ইছৰো হয় বন্ধুসকল, ইছৰো হ'ল ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান। বন্ধুসকল, ইছৰো মহাকাশযানখনৰ নাম হ'ল PSLV-C-34। বন্ধুসকল, ভাৰতীয় বিজ্ঞানীয়ে 2017 চনত আৱিষ্কাৰ কৰা বিশ্বব্ৰহ্মাণ্ডৰ নৱতাৰকাপুঞ্জটোৰ নাম হ'ল সৰস্বতী। এই বন্ধুসকল পৃথিৱীৰ পৰা 400 বিলিয়ন আলোকবৰ্ষৰ দূৰত্বত অৱস্থিত। বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত সকলোতকৈ ঘনত্ব তাৰকাপুঞ্জটো সৰস্বতী। বন্ধুসকল, ভাৰতৰ দ্বিতীয় কৃত্ৰিম উপগ্ৰহ ভাস্কৰ 1ৰ সফল উৎক্ষেপণ কৰা হৈছিলে 1979 চনত। বন্ধুসকল, অগ্নি 2 ভাৰতৰ মিছাইল। বন্ধুসকল, এই ক্ষেপণাস্ত্ৰই 2000 কিলোমিটাৰ দূৰত থকা শত্ৰুক আঘাত হানিব পাৰে। বন্ধুসকল, ইয়াৰ ওজন 17 টন আৰু দীঘল হ'ল 20 মিটাৰ। ৰাছিয়াৰ চন্দ্ৰলৈ প্ৰথম মহাকাশযান উৎক্ষেপণ কৰিছিলে 1959 চনত। বন্ধুসকল, প্ৰথম মহাকাশযান লুনা 3 চন্দ্ৰত অৱতৰণ কৰা হৈছিলে 14/9/1959 চনত। ভাৰতত নিৰ্মিত অগ্নিবাণ বেলিষ্টিক ক্ষেপণাস্ত্ৰ সফল পৰীক্ষা কৰা হয় বন্ধুসকল 2018 চনত উৰিষ্যাৰ কালাম দ্বীপত। বন্ধুসকল, মানৱবিহীন আকাশীযান ৰুস্তম 2ৰ প্ৰথম প্ৰদৰ্শন কৰা হয় বাংগালোৰত 2014 চনত। বিকশিত মানৱবিহীন আকাশীযান ৰুস্তম 2ৰ সফল পৰীক্ষণ কৰা হয় 2018 চনত কৰ্ণাটকত। একক প্ৰচেষ্টাৰে ভাৰতৰ প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ কৰিছিলে 1992 চনত। ভাৰতীয় ক্ষেপণাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কৰা হৈছিলে 1990 চনত। ভাৰতৰ প্ৰথম ৰকেট ৰোহিণী উৎক্ষেপণ কৰা হয় 1967 চনত। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।